ভালো 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 আপুনি এই ঘাটত কিমান বছৰৰ পৰা আছে? এই বহুত দিন হ'ল না? বহুত দিন হ'ল। এই ঘাটটো আগত ক'ত আছিলে? একদম 3 কিলো 2.5 কিলোমিটাৰ আগত 3 কিলো 2.5 কিলোমিটাৰ মান আগত আছিলে ন? চেঙাজান মাজৰবাৰী ঘাটৰ জনপ্ৰিয় এখন চাহ দোকান আপোনালোকক অলপ দেখাম। মাজৰবাৰী এনে এটা ঠাই আগৰ দিনত যিহেতু য'ত আমি ইয়াৰ পৰাই এই অঞ্চলৰ ৰাইজে অহা যোৱা ডিব্ৰুগড় গৈছিলোঁ, কিন্তু বগীবিল হোৱাৰ পিছত এই ঠাইডোখৰ এটা কি হৈ থাকিল, এটা ঘূৰিব পৰা জেগা ঠাই বা চাবলগীয়া এটা ঠাই হৈ থাকিল। ইয়াতে মানে নদীৰ কিনাৰত নদীৰ কাষত আপুনি আহি পেলাই ঠাণ্ডাৰ এটা পৰিৱেশ আৰু লগতে এই ঠাইডোখৰ যিটো পানীৰ দিনত পানী, খৰালিৰ দিনত খৰালি চাবলগীয়া এটা ঠাই। তাৰ কাৰণে এই ঠাইডোখৰত যদি আপোনালোকে আহিলে ইয়াত 3, 4, 5টামান দোকান আছে। এই 5টামান দোকানত আপোনালোকে লোকেল গাখীৰৰ ইয়াৰে জাগাতে খিৰোৱা কিছুমান গাখীৰ চাহ পাব, আৰু ইয়াত বিভিন্ন ধৰণৰ লোকেল যিটো খোৱা বস্তু পায় বা ৰুটি পুৰি আদি ধৰি তেনেধৰণৰ ইয়াত ব্যৱস্থা আছে। আপোনালোকক সেইটোৱে জনাব বিচাৰিছোঁ, টুৰিষ্ট বুলি ক'ব লাগিব, টুৰিষ্ট প্লেচ লিখা এটা ঠাই হৈ থাকিলে, হিষ্টৰিকেল এটা ঠাই য'ত আমি এই ব্ৰহ্মপুত্ৰ বা লালি নদীখন ইয়াৰ পৰা ডিব্ৰুগড় যাবলৈ কাৰণে বা তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ যাবৰ কাৰণে আমাৰ এই অঞ্চলৰ ধেমাজিবাসী ৰাইজৰ কাৰণে এইটো আছিল আগত জাহাজে বা বৰ্ডেৰে যোৱা এটা ঠাই আছিল। এতিয়া বগীবিল হোৱাৰ পিছত আমি ইয়াৰ এই অঞ্চলৰ ৰাইজে বেছিকৈ 99% ৰাইজে বগীবিল দলঙৰ যোগেদি যায়। আজিকালি এই অঞ্চলৰ ৰাইজে এই ঠাইডোখৰ এটা টুৰিষ্ট হিচাপত চাবলগীয়া বা চাবলৈ কাৰণে বা এইটো ঠাইডোখৰত এনজয় কৰিবৰ কাৰণে অহা এটা ঠাই হৈ থাকিল। কিন্তু আজিকালি ইয়াৰ পৰা তাত যাবলৈ কাৰণে ভৰি দি যোৱাটো নিশ্চয় নাই। এতিয়া আজিকালি কি হয়, ইয়াত ঘূৰিবৰ কাৰণে ইয়াৰ অঞ্চলৰ মানুহখিনি ইয়াতে সৰু সৰু নাৱেৰে ঘূৰিব যায়, ফুৰিব যায়, বা এই নদীৰ মাজত এটা পৰিৱেশখিনি বা ঘূৰা বা এনজয় কৰিবৰ কাৰণে যাব পৰা যায় আৰু যায়। আজিকালি সেইটোৱে পৰিৱেশ, আজিকালি সেইটোৱে আছিল। আৰু এইটোৱে আপোনালোকক জনালোঁ। আমাৰ পুৰণা দদাই এজন ইয়াতে আছে। খবৰ ক? ভালো 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 আপুনি এই ঘাটত কিমান বছৰৰ পৰা আছে? এই বহুত দিন হ'ল না? এই ঘাটটো আগত ক'ত আছিলে? একদম 3 কিলো 2.5 কিলোমিটাৰ আগত 3 কিলো 2.5 কিলোমিটাৰ মান আগত আছিলে ন? এই 3 কিলো 2.5 কিলোমিটাৰ মাজে মাজে চব গাঁৱে আছিলে ন? গাঁৱে আছিলে, 23টা গাঁও আছিলে, 23টা গাঁও আছিলে ন? 23টা গাঁও আছিলে। কি কি গাঁও আছিলে? বড়ো, মিৰি আছিলে, বড়ো মানুহ আছিলে, বড়ো মানুহ আছিলে, বাৰু আমাৰ বঙালী আছিলে, বিহাৰী বিহাৰী আছিলে। এই সাইডত এখন 28টা গাঁও আছিলে। 28টা 33টা গাঁও। আজিকালি গাঁওখিনিৰ মানুহ ক'ত গ'ল? য'ত ত'ত সোমাই গৈছে না? 2 পৰা 2.5 কিলোমিটাৰ মান দূৰত্বত আছিলে, কিন্তু আজিকালি এই কিমানমান বছৰৰ ভিতৰত এইটো খহি লৈ গ'ল? ধৰকচোন আজি 22 বছৰমান হৈ গ'ল। 22 বছৰৰ মাজত এই 33টা গাঁও বা 2.5 কিলোমিটাৰ ইয়াৰ মাটি এই নদীয়ে, লালি নদীৰ গৰা খহাই লৈ গ'ল। লাখ লাখ বিঘা, হাজাৰ লাখ বিঘা। এতিয়াও এই নদীৰ যিহেতু লালি নদীৰ শুধু চিয়াং, জোনাই, পবা ৰিজাৰ্ভৰ পৰা এই ব্ৰহ্মপুত্ৰলৈকে এই প্ৰটেকশ্যন ছিষ্টেম নাইকিয়াৰ কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজে কেতিয়াবা এনেকুৱা বিপদৰ সন্মুখীন হয় ন? মাটি বাৰী, ঘৰ বোৱাৰী নাইকিয়া নহয় জানো? সেই পৰিৱেশটো আমি হ'ব লগা হয়, পৰিৱেশৰ লগত মুখামুখি হ'ব লগা হয়, নহয় জানো? আপুনি ইয়াত কিমান চনৰ পৰা আছে এনে? আমি 83 বছৰ 9 বছৰ আগৰ 9 বছৰ আগত। বাপৰে বাপ, বহুত পুৰণি বহুত পুৰণি মানুহ। ইয়াত এতিয়া বিশেষ কাম কি? ইয়াত খেতি বাতি, আপোনাৰ মাটি বাৰী চব গুচি গ'ল নদীতে। এতিয়া কি কৰি খায়? এইটোৱে ব্যৱস্থাটো কৰি এইটোৱে আৰু ব্যৱস্থা ন? এতিয়াতো বৰ্তমান আগত আপোনালোকে ইয়াত হয়তো
যি বহুতৰ ঘাটৰ ব্যৱস্থা আছিলে এই সময়ত হয়তো চলিবলৈ ভাল আছিলে অঁ এতিয়া কেনেকৈ চলে মানুহ আহে না নাই? এইটো আপোনালোকে যেনেকুৱা আহিছে এক কাপ খাব চাহ, এক কাপ এনেকুৱাই আছে। এক কাপ চাহ বাহিৰে আৰু ভাত নাই না, ঘাট নাই আৰু না গাঁৱলীয়া মানুহ দুটা আহিব অঁ এক কাপ চাহ খাব, অঁ এইটোৱে আৰু। এইটোৱে আৰু না এনেকুৱাই আৰু নহ'লে আগততো ইয়াত মানুহৰ অভাৱ নাছিলে না বহুত মানুহ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একদম অঁ চেণ্টাৰ ভৰ্তি কৰি থাকিছে, চেণ্টাৰ ভৰ্তি হৈ আছিলে আৰ্মি গাড়ী আহিছে ইয়াত। অঁ আজিকালি সেইটো পৰিৱেশ নাই 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 আজিকালি ঘাট এইটো নাই, ঘাটটো চলা নাই, মানুহৰ নাই, অঁ ফুৰিবলৈ মানুহ আহে, অঁ এই ক'ৰবাৰ পৰা আহে, এইফালৰ পৰা গাঁও গোৱালৰ পৰা বা মাছ মাৰা কেইটা আহে, এইবিলাকে আৰু নাহে। কি ভাগ্য মাছ মাৰাকেইটা ঘূৰিবলৈ আহে, এজন দুজন লোকেল মানুহে আহে না এইবিলাকে গধূলা ৰাতিপুৱা ইয়াতে যি আহে যি কাপ চাহ একাপ খাই সেইখিনি লৈ ইয়াত চলি আছে নহয় জানো? এটাই এটা কথা ভাল হৈছে আপোনালোকে যে ইয়াত কাষ্টমাৰ নাথাকিলেও এজন দুজন আহক, আহিলেও এই এজন দুজন অহাৰ কাৰণে চাহ একাপ খাবলৈ সুবিধা বনাই দিয়াটো মই ভাল লাগিছোঁ। মাটি বাৰী নাই কি কৰিবা, থাকিবই লাগিব যিহেতু ন ৰাইজৰো সুবিধা হ'ল, আপোনালোকেও চলি আছে নহয় জানো? ইয়াত এটা কথা বুজিব পাইছোঁ, কিন্তু আপুনি ৰখি থাকিলে আপোনাকো চোৱা মানুহ আহে, মই এটা সেইটো কল্পনা কৰি পাইছোঁ নহয় জানো? আমি ইয়াত মানুহ নাই বুলি যদি দোকান নিদিয়ে হয়তো এজন দুজন মানুহ কষ্ট পাব আৰু এই মানুহ নাহা হৈ থাকিব ন, এই জেগাটো পৰিৱেশ বেয়া হৈ যাব। ঘাটটো আছে বুলি এবাৰ দোকানকেইটা আছে বুলি আহে আৰু। অঁ সেইটোৱে আৰু আপুনি থাকিলে জোনাইৰ পৰাও ঘূৰিব আহে না? পুৰণা ঘাট কি হৈ আছে না? আগত যে আদিকেইটা আহি খাইছিলে, হয় এই আদিকেইটা আহে মাজে মাজে আহি থাকে। এইটোতো ইফালে যাবলৈ নাহে আপোনালোকক ইয়াত জাগা চাবলৈ আহে? জাগা চাবলৈ ঘূৰিব, এনেকুৱা চাব আকৌ এই জেগাটো কি হৈ গ'ল, কি ধুনীয়া আছিলে, গাই ফুৰে আৰু গাই ফুৰে। এটাই কথা এইটোৱে ভাল লাগিছে ময়ো আহি। এতিয়া ইয়াত গৰাখহনীয়া খহনীয়া সমস্যা কেনেকুৱা? এতিয়া ৰোধ হৈছে, বন্ধ হৈছে? এতিয়া অলপ বন্ধ হৈছে। আজি ইয়াত কেইবছৰৰ পৰা বন্ধ হৈ আছে? 5 বছৰমান বৰ্তমান এই নদী গৰাখহনীয়া সমস্যা এইখিনিত ন, এইখিনিত বন্ধ। এইফালে আগত অলপ কাটি আছে, এই আগত আছে আৰু ইফালে পিছতো আছে, পিছত আছে, কিন্তু ই জাগাখিনি আছে, কিন্তু সি জাগা আছে বুলি যে বাচি যাব সেইটো নহয়, কিন্তু আগতো বচাব লাগিব, পিছতো বচাব লাগিব। নবচালে এইটো থকাৰ মূল্য নাই না, কেতিয়া ক'ত ছিঙাই লৈ যাব এনেকুৱা ফুটা হৈ এইটো থাকিলে ইফালে ফুটা হৈ ওলাব, ফুটা ওলাই যোৱাৰ পিছত এইটো কি মূল্য থাকিব? কিন্তু এইটো ৰোধ কৰিবই লাগিব। চৰকাৰে এইটো গুৰুত্ব দিয়াটো ভাল নহয় জানো? ইফালে মাথাত ইফালে ভাটিত নহয় জানো? এইটো ৰক্ষা কৰাৰ দায়িত্ব আছে। এইখিনি ক'লোঁ আৰু ভৱিষ্যতে আমি পৰিৱেশখিনি আপোনালোকক জনাই থাকিম। এইটোৱে কৈ আজি এইখিনিত বিদায় লৈছোঁ। ইয়াত বৰ্তমান ভাল লাগিলোঁ দাদাই দেই আপোনালোক পাই, আৰু সেইটো পৰিৱেশ। ঠিক আছে, ধন্যবাদ।